টকাৰে দৈহিক সৌন্দৰ্য ক্ষয় বলিউডৰ মুহময়ী অভিনেত্ৰী শিল্পা শেট্টীৰ 51 বছৰ বয়সতো 30 বছৰীয়া যুৱতী হোৱাৰ হাবিয়াস বলিউডৰ সুন্দৰীগৰাকীৰ 51 বছৰীয়া শিল্পা শেট্টীৰ জন্ম হৈছিল 1975 চনত সফল কেৰিয়াৰত তেওঁ শতাধিক ছবিত অভিনয় কৰিলেও ধড়কন আছিল ছুপাৰহিট অৱশ্যে তেওঁ স্বামী ৰাজকুন্দ্ৰাৰ আগতে আছিল বিবাহিত শিল্পাৰ সৈতে পৰকীয়া প্ৰেমত লিপ্ত হোৱাৰ বাবে ৰাজকুন্দ্ৰাই তেওঁৰ প্ৰথম পত্নীক ডিভোৰ্চ দিছিল শিল্পাই বিচৰা সকলো সুখেই দিছিল ৰাজকুন্দ্ৰাই অৱশ্যে মাজতে অশ্লীল চিনেমা বনোৱাৰ দুখত ৰাজকুন্দ্ৰাক পুলিচে গ্ৰেপ্তাৰ কৰে সেই সময়ত শিল্পাৰ সৌন্দৰ্য নোহোৱা হৈ গৈছিল অৱশ্যে স্বামী ৰাজকুন্দ্ৰা জেলৰ পৰা ওলোৱাৰ পিছত পুনৰ শিল্পা আগৰ দৰে হৈ পৰিছে দীপলিপ গাভৰু যুৱতী বলিউডৰ পত্ৰিকা অনুসৰি গোপনে শিল্পা শেট্টীয়ে কৰাইছে শৰীৰৰ বটক্সৰ ফলত শিল্পাৰ মুখৰ পৰা বয়সৰ চিন নোহোৱা হৈ পৰিছে বয়সৰ প্ৰভাৱত শিল্পা শেট্টীৰ বক্ষপ্ৰদেশৰ সৌন্দৰ্য নোহোৱা হৈ পৰিছিল সেইবাবে শিল্পাই এটা বিশেষ অস্ত্ৰোপচাৰ কৰিলে যাৰ খৰচ জানিব পৰা মতে কমেও 1.5 কোটি টকা স্বামী ৰাজকুন্দ্ৰাৰ ধনেৰে লণ্ডনত স্তন অপাৰেশ্যন কৰিছিল শিল্পা শেট্টীয়ে যদিও বহু লোকে শিল্পা শেট্টীৰ দৈহিক সৌন্দৰ্যৰ কাৰণ যোগাসন বা জিমিং বুলি ভাবে কিন্তু অধিকাংশ অনুৰাগীৰ মতে শিল্পাৰ সৌন্দৰ্যৰ গুপ্ত ৰহস্য হৈছে বটক্স ইনজেকশ্যন ইয়াৰ জৰিয়তে শিল্পাৰ শৰীৰৰ পৰা সম্পূৰ্ণৰূপে বয়সৰ চিন নোহোৱা হৈ পৰিছে সেইবাবেই কোৱা হয় টকাৰ জৰিয়তে সকলো সম্ভৱ আনকি যৌৱন ধৰি ৰাখিবলৈও টকাই হৈছে একমাত্ৰ সম্বল ধনেৰে সম্পত্তি যৌৱন কিনিব পাৰি নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল বাৰ্তা 8